Hello friends, মোৰ NRCৰ Assam Tech TV চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ NRCৰ Assam Tech TVৰ সকলো দৰ্শকসকলে আজি এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ কিয়নো ইমান দিনে যি NRC অফিচিয়েল ৱেবছাইটৰ পৰা NRC ফেমিলি ডাটা নাইকিয়া হৈছিল সেয়া আকৌ আজি NRC অফিচিয়েল ৱেবছাইট nrcassam.nic.in এইটো ৱেবছাইটত আকৌ উপলব্ধ হৈছে। তো আপোনালোকে আজি চাব পাৰিব পৰিয়ালৰ সকলোৰ নাম আছে নে নাই আকৌ আপোনালোকে চাব পাৰিব যিহেতু বহুত দিন এই ৱেবছাইটখনৰ পৰা ফেমিলি ডাটা NRC ফেমিলি ডাটা নাইকিয়া হৈছিল। তো কিয় হৈছিল কেনেকুৱা হৈছিল সেয়া হয়তো আমি নাজানো। তো আপোনালোকে আকৌ যি NRC ফেমিলি ডাটা সেয়া আপোনালোকে চাব পাৰিব, আপোনালোকৰ মোবাইলৰ সহায়তে চাব পাৰিব। আজি আপোনালোকে চাওক আপোনালোকৰ ফেমিলিৰ যি মেম্বাৰ আছে তেওঁলোকৰ নাম ঠিকেই আছে নে কি না কিবা ভুল হৈছে সেয়া আপোনালোকে আজি চাব পাৰিব। তো কেনেকুৱাকৈ চাব পাৰিব আগৰ নিচিনাই হয়তো বহুতেই জানে বহুতেই নাজানে। তো যিসকলে নাজানে সেইসকলৰ বাবে মই দেখুৱাই দিম যে কেনেকুৱাকৈ NRC ফেমিলি ডাটা আপোনালোকে চাব পাৰিব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব যে কেনেকুৱাকৈ NRC ফেমিলি ডাটা মোবাইলতে চাব পাৰিম। তো প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অ'পেন কৰিব। তো মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। তো তাৰপিছত ফ্ৰেণ্ডসকল অ'পেন হোৱাৰ পিছত ওপৰৰ পিনে যিটো থ্ৰী ডট চিন আছে তাত ক্লিক কৰি ডেস্কটপ চাইট কৰি ল'ব। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক কৰিব ডেস্কটপ চাইটত মই ক্লিক কৰিলোঁ। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে চাৰ্জিং বক্সত লিখিব NRC Assam .nic.in NRC Assam.nic. এইটো হ'ল NRC অফিচিয়েল ৱেবছাইট। এইটোত আপোনালোকে লিখি চাৰ্চ কৰিব। তো মই চাৰ্চ কৰিলোঁ আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব, এনেকুৱা এটা পেজ আহিব। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ আহিব। আৰু তো মই আপোনালোকক অলপ জুম কৰি দেখুৱাই আছোঁ। ইয়াতে লিখিব, ইয়াতে এণ্টাৰ কৰিব দিছে এণ্টাৰ ইউৰ ARN আপোনালোকৰ যিটো NRC ৰিচিপ্ট নাম্বাৰ যিটো আছিল সেইটো, আৰু তলত এণ্টাৰ কেপচা তলত পিনে ইয়াতে যি আছে তাকে আপোনালোকে কেপচা কোড তাতে বহাই দিব আৰু বহাই দিয়াৰ পিছত চাৰ্চ কৰিব। তো মই আপোনালোকক দেখুৱাৰ বাবে মই এটা ARN নাম্বাৰ এণ্টাৰ কৰি আছোঁ। তো আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডসকল ARN যিটো নাম্বাৰ সেইটো মই এণ্টাৰ কৰি আছোঁ। তো আপোনালোকে চাই থাকিব। তো মই ARN নাম্বাৰ এণ্টাৰ কৰিলোঁ আৰু এণ্টাৰ কৰাৰ পিছত মই কেপচা কোডটো ঠিক যেনেকুৱা আছে মই ঠিক তেনেকুৱাকৈ বহাই দিম। তো বহাই দিলোঁ আৰু বহাই দিয়াৰ পিছত মই ইয়াতে লিখা আছে চাৰ্চ, ইয়াতে মই চাৰ্চ কৰি দিম। তো আপোনালোকে চাই থাকিব। মই চাৰ্চ কৰি দিলোঁ আৰু চাৰ্চ কৰাৰ পিছত ফ্ৰেণ্ডসকল অলপ লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছতে আপোনালোকৰ সন্মুখত আহি যাব NRC ফেমিলি ডাটাখন। ইয়াত আপোনালোকে চাবলৈ পাইছে যে ইয়াতে আমাৰ যি সন্মুখত এটা পেজ আহিছে আৰু এইটো পেজতে
NRCৰ যি ফেমিলি ডাটা সেয়া কিন্তু আহি গৈছে আপোনালোকে স্পষ্টকৈ চাব পাৰিছে আপোনাৰ মই আপোনালোকৰ দেখুৱাৰ বাবে এইটো দেখুৱাইছোঁ আৰু আপোনালোকৰ যিটো পৰিয়ালৰ আপোনালোকৰ যিটো NR নাম্বাৰ সেইটো আপোনালোকে এণ্টাৰ কৰিব পাৰে এনেকুৱাকৈ প্ৰচেছত আপোনালোকে আপোনাৰ NRCৰ যি ফেমিলি ডাটা সেয়া চাব পাৰিব তো আজি এয়া উপলব্ধ হৈছে তো আপোনালোকক এইটো ভিডিঅ' আপোনালোকৰ কাৰণে মই সেইকাৰণে লৈ আহিছোঁ যদি আপোনালোকৰ এইটো ভিডিঅ' সামান্য ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট বক্সত জনাই দিব যদি নোৱাৰে বা কিবা প্ৰব্লেম আছে তো যদি নাহে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু বেছি শ্বেয়াৰ কৰিবা আৰু এটা কথা ফ্ৰেণ্ডসকল যদি মোৰ চেনেলটো এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক যাতে মোৰ নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে তো ফ্ৰেণ্ডসকল আজিলৈকে ইমানেই আকৌ আহিম আপোনালোকৰ ওচৰলৈ ধন্যবাদ